ये क्या हो गया देखो देखो हेलो हेलो আজি ভিডিঅ'টো গুৱাহাটীৰ পৰা মিৰ্জালৈ বুলি ফেঞ্চিত সোমাই মেলি আমি মিৰ্জা যাওঁ মানে বহুতে দেৰি হ'লগে সেইকাৰণে ভিডিঅ'টো আকৌ মিৰ্জাত ৰাতিপুৱাৰ পৰাহে আৰম্ভ কৰিছোঁ আমি আছো মিৰ্জাৰ পাৰাকুচি বুলি গাঁও এখনত আপোনালোকে কোনে কোনে চিনি পায় কমেণ্ট এটা কৰিবচোন ফালে ৰাতিপুৱাই আলহী ঘৰত চাহ খাবলৈ দিলে মানে ভিন্দৌ খুৰাকৰ ঘৰত আৰু আমাৰ যে বুগিনে বাগি পেন মানে বেগি পেনটোৰ কথাই কৈ আছিলে তাই কালি ফেঞ্চিত ল'লে আৰু এইফালে বুগিনে বাগি কৈ আছিলে এইফালে ৰাতিপুৱাই আলহী ঘৰত সোনকালে গা ধুবলগীয়া হ'ল কাৰণ ঘৰত যেনে তেনে দেৰি কৰি দিওঁ বাৰু আলহী ঘৰতো নোৱাৰি এইফালে মুমুৱে মোক পানী অকণমানো খুৱাই দিছে ষ্টাইলটো বেছি যে এইফালে এজনে ক্ৰীম চিম গঢ়ি লৈছে দেখিছে নহয় আকৌ এজন খুৰাকৰ ঘৰত গ'লো তাতো চাহ খাবলৈ দিলে মানে আলহী ঘৰত আহিলে চাহ ভাত খাই পেট একদম ফুলটি হৈ যায় এইফালে ময়ো মিঠাই এটা খাই ল'লো আৰু আপোনালোকে এটা বস্তু দেখাম চাব দেই ভিন্দৌ খুৰাকে ইমান ধুনীয়াকৈ বাঁহৰ বস্তু বনাই থৈছে বাঁহেৰে এখন চাইকেলো বনাই থৈছে আৰু এইফালে বাঁহেৰে চকী বনাই থৈছে ইমান ধুনীয়া বস্তু বনাই থৈছে আপোনালোককো মই ভিডিঅ'ত দেখুৱাই দিলোঁ আকৌ তাহাঁতৰ ঘৰতে ৰাতিলৈ ভাত খোৱা নিমন্ত্ৰণো দি পঠিয়াইছে মুঠতে আলহী ঘৰত আহি ভাত খোৱা চাহ খোৱা মুঠতে খোৱাহে কথা আৰু ঘৰলৈ একেবাৰে শকত হৈহে যাম তাৰ পৰা আহি ওলাই মেলি আমি এতিয়া ওলাইছোঁ গুৱাহাটীলৈ বুলি মানে গুৱাহাটী ক'ত ফুৰো নেক্সট ভিডিঅ'ত দেখুৱাই থাকিম আজিলৈ আহিছোঁ বাই